Welcome to the S.R.B production. মই আকৌ এবাৰ আহিলোঁ আপোনালোকৰ ওচৰত আৰু পোনপ্ৰথমে মই আপোনালোকক শিৱ পূজাৰ উপলক্ষে অশেষ ধন্যবাদ যাচিছোঁ আৰু আজি মই আপোনালোকক দেখুৱাব লৈছোঁ এই পূৰ্ণিয়া আৰু দক্ষিণ পূৰ্ণিয়াত নতুনকৈ মন্দিৰ নিৰ্মাণ কৰা। মই এবাৰ আপোনালোকক দেখাবলৈ লৈছোঁ আজি যেহেতু শিৱ পূজা শিৱৰাত্ৰি, গতিকে এই শিৱ পূজাৰে মানে আমাৰ আৰু এই শিৱ পূজাৰে মানে আজি প্ৰথম হয়। তো গতিকে আপোনালোকে প্ৰথম দৃশ্য মই আপোনালোকক দেখুৱাব লৈছোঁ এইকণে চাওক। গতিকে আপোনালোকে আহিব পাৰিব, নেক্সট ইয়াৰত আহিব পাৰিব। গতিকে আমি এইবাৰতো প্ৰথম, যিহেতু প্ৰথমৰ কাৰণে অলপ সৰুকৈ আমি বনালোঁ। নেক্সট ইয়াৰ আমি অলপ ডাঙৰকৈ বনাম বুলি আমি ভাবিছোঁ। গতিকে আপোনালোকে ঘূৰিব আহিব পাৰিব, চাবলৈ পাৰিব আমাৰ এই দক্ষিণ পূৰ্ণিয়া আৰু পূৰ্ণিয়াৰ মাজত যিহেতু এই শিৱ মন্দিৰ। আপোনালোকৰ ছাপৰ্ট লাগিব আৰু সহযোগ লাগিব। গতিকে আপোনালোকে আমাক ছাপৰ্টটো দিব। ভালতকৈ ভাল আমি এই শিৱ পূজাখন পালি গৈ যাবৰ কাৰণে আমি চেষ্টা কৰিম। গতিকে বলক আমি দেৰি নকৰোঁ, এতিয়া আমি অন্য দৃশ্যলৈ লৈ যাওঁ আপোনালোকক। চাই থাকক ভিডিঅ'টো শেষলৈ। Maha Shiv আমি আজি মানে এই মধ্যপুনীয়াৰ হয় মণি বৰ্মনে আমাক মাটি এডোখৰ মানে দান দিছে। আমি মাৰিবলৈ 15 ঘৰ মানুহ আছোঁ। এই 15 ঘৰে আমি মিলি আজি থুলমূলকৈ এনেই বাঁহৰে এনেই একচলীয়া টিং দি আমি মানে শিৱকে পুজিম বুলি এই গাঁওখন যাতে ভালে সকলে চলি থাকিব পাৰোঁ, সেইকাৰণে আমি মন্দিৰটো নিৰ্মাণ কৰিম। মন্দিৰ বুলি ক'ব নোৱাৰিম, আচলতে এনেই ঠগি পাত দিয়াৰ কাৰণে আমি ঘৰটো হেৰিৰে বাঁহৰে নিৰ্মাণ কৰিছোঁ। আমি প্ৰায় 15 ঘৰ মানুহ কৰি আজি আমি ঠগি পাত আয়োজন কৰিছোঁ। গতিকে আমি একদম দুখীয়া পৰিয়ালৰ মানুহ আৰু আমি বৰ বেছি প্ৰবলকৈ কৰিব পৰা নাই। গতিকে আমি এনেই থুলমূলকৈ কৰিছোঁ আৰু চবেই যেনেকৈ পাৰোঁ। নিয়ম নীতিবিলাক আমি কৰিব নাজানো বাৰু, জনাও নাই, কিজানি পাৰাও নাই। যেনেকৈ কৰিব লাগে তেনেকৈ কৰিব পৰা নাই। আমি অন্তৰে যি জানো, যি পাৰোঁ, যিমান সম্বল সেইখিনি আমি কৰিছোঁ আৰু কেতিয়াবা ক'ব লাগিব। তোমাৰ বন্ধুসকলত কিবা ক'ব বিচাৰে নেকি আপুনি? বন্ধুসকলক মই কি বুলি ক'ম, বন্ধুসকলো যাতে এনেকুৱা কামত সকলোৱে আগ্ৰহ কৰি আহক আৰু মানে সহায় সহযোগিতা কৰক, আমাৰ লগত চলিব পৰা বা আমাৰ গাঁওখন অলপ উন্নতি আৰু বা মন্দিৰটো আমি ভালকৈ আগুৱাই নিব পাৰোঁ। এই শিৱ পূজাৰ বিষয়ে অলপ জনাই দিলে মানে বহুত ভাল লাগিলে, আনন্দ লাগিছে। গতিকে ধন্যবাদ আপোনালৈ। তো থেংক ইউ। আহকচোন বন্ধুসকল, ইয়ালৈ কি বনাই আছে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। কি বনাই আছে তই? হা হা কি বস্তু? গোটা গোটা বনাইছা?
তো বন্ধুসকল তেখেতৰ নামটো হৈছে মৃণাল বৰ্মন আৰু কি সুন্দৰকৈ তেখেতে গোটা বনাই আছে তো চবে ৰাইজে মিলি পেনে সেই গোটাটো খোৱা যাব তো আহক অন্য দৃশ্যলৈ Namah Shivaya. Ja. Putra? Ja. Mãe, a sua luz de tatefa. এই পানীৰ দৃশ্যটো চাওক এইয়া টিকলি আৰু এই টিকলি আমাৰ দেখা পোৱা নাই আমাক বৰ্তমান এইবাৰ দেখা পালে আৰু এইবাৰ দেখা পাই পুৰা আটা পাৰিব ধৰিছে হাঁহি চোৱা তাৰ ৱাও কি সুন্দৰকৈ হাঁহি দিছে দেখিছে ৱাও এই টিকলি Namah Shivaya. বাকী বন্ধুসকল আমি মণ্ডপখন মানে ৰখি মেক্সিমাম আমাৰ ৰাতি 11টা বজালৈকে ৰখা হৈছে
এই ৰাতিৰ দৃশ্যটো আপোনালোকক মই লাষ্ট টাইম দেখাই আছোঁ ইপানে চাই লওক ৰাতিৰ দৃশ্যটো তো মই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ তো নেক্সট ভিডিঅ'লৈ আকৌ আহিম আপোনালোকৰ ওচৰত